গাইজ মানে ঘৰৰ পৰা আজি ব্লগখন মানে ষ্টাৰ্ট কৰা নহ'ল তো মানে আজি মানে ইনষ্টাৰ পৰা ব্লগখন ষ্টাৰ্ট কৰি আছোঁ তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল এন এছ ডেইলি ব্লগ ইউটিউব চেনেলত মই আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ গাইজ তো কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো ভাল আৰু চাওক গাইজ মই আছোঁ এতিয়া মানে ইৰিস্কাত আৰু গাইজ আজি হৈছে ঈদৰ আগদিনা তো মোৰ ফালৰ পৰা সকলোকে বহুত ঈদৰ শুভেচ্ছা থাকিল তো গাইজ এতিয়া মানে মই যাম অলপ মানে কাপোৰ কিনাৰ কাৰণে মানে আমাৰ ওচৰতে মন্দিৰত তো কি কাপোৰ কিনো সকলো গম পাব ভিডিঅ'টো তো ভিডিঅ'টো প্লিজ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগা যে ভিডিঅ'টো ষ্টাৰ্ট তো ৰাইজসকল চাওক হঠাৎ মানে পাই গ'লোঁ শৰাইঘাট দলং মানে অৰিজিনেল শৰাইঘাট নহয় এইটো মানে ডুপ্লিকেট শৰাইঘাট দলং এই চাওক কেনেকুৱা ভিউ তো গাইজ চাওক আমি আহি পালোঁ মন্দিৰ আৰু চাওক এই মন্দিৰ আৰু ইয়াতে আজি ইমান মানুহ হৈছে ইমান যাম মানে মোৰ ব্লগিং কৰাত মানে বহুত মানে অসুবিধা হৈ আছে তো আৰু মানে এতিয়া আহোঁতে সন্ধিয়া হ'ল আৰু এতিয়া মানে সোনকালে কাপোৰ কানি যি মানে কিনিম সকলো কিনি লওঁ আৰু তো ভিডিঅ'টো চাই থাকক তো গাইজ আহি পালোঁ চাওক ইয়াৰ পৰাই কিনিম মানে কাপোৰ চাওক মানুহৰ মানে ভিৰ চাওক কেনেকুৱা পৰিস্থিতিত মানুহ হৈছে মানে আজি ঈদৰ আগদিনা সেইকাৰণে অলপ বেছিয়ে মানুহ হৈছে চাইড তো গাইজ ফাইনেলি চাওক আহি পালোঁ এক কাপোৰৰ বজাৰ কিন্তু এতিয়াও মানে মই পোৱা নাই যে কোনটো কিনিম সেইটো মানে ফিক্স হোৱা নাই তো ভিডিঅ'টো চাই থাকক তো গাইজ চাওক আমি ইয়াতে আহি মানে পালোঁ মানে মই কোনটো পেণ্ট কিনিম চাওক ইয়াতে আহি পালোঁ চাওক ইয়াতে ইয়াৰ পৰা ল'ম 250 টকা দাম এয়া পইচা দিম চাওক মোৰ মাল আজি মানে এইখন কিনিলোঁ আৰু এটা আছে আৰু এটা মানে কিনিম তো ভিডিঅ'টো চাই থাকক তো গাইজ চাওক এইটো মানে মই কিনিলোঁ চাওক ফাইনেলি মানে দুটা মানে মোৰ কিনা হৈ গ'ল তো এতিয়া মানে যাম সোনকালে ঘৰত আৰু অলপ কাম চাম আছে আৰু সেইবিলাক কৰিম তো অলপ ভিডিঅ'টো চাই থাকক তো গাইজ চাওক ফাইনেলি মানে মোৰ মানে সকলো কাম শেষ আৰু মানে কিনা চিনা সকলো শেষ আৰু গাইজ এতিয়া মানে মই আহিছোঁ এইটো হোটেলত চাওক তো ইয়াতে মানে অলপ কিবা খাম মানে পৰঠা খাম আৰু তাৰপিছত যাম মানে সোনকালে ঘৰত তো ভিডিঅ'টো চাই থাকক পৰঠা চাওক গাইজ আহি গ'ল তো এতিয়া মানে সোনকালে খাম আৰু যাম ঘৰত তো চাই থাকক তো গাইজ তো মানে মোৰ খোৱা লোৱা শেষ আৰু কাম চাম মানে সকলো শেষ আৰু চাওক কিনাও শেষ তো মানে আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ ব্লগটো ভাল লাগিলে ব্লগটো এটা লাইক কৰি দিয়ক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলো অসমবাসীক মোৰ তৰফৰ পৰা ঈদৰ বহুত শুভেচ্ছা থাকিল তো আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ জয় অসম ৰ'ব ক'ত যায় ব্লগখন দেখোন শেষ হোৱা নাই চাওক আমাৰ মন্দিৰত ট্ৰাফিক জাম চাওক বাই চাওক কিমান ট্ৰাফিক জাম হৈছে এতিয়া আমি যাবই পৰা নাই আগত আমি যাই লওঁ তাৰপিছত ব্লগখন শেষ কৰিছোঁ অলপ আছে চাই থাকক এয়া চাওক পৰিস্থিতি মানে আমাৰ মন্দিৰত ট্ৰাফিক জামৰ পৰিস্থিতি ঈদৰ সময়ত এনেকুৱাই হয় গাইজ তো ব্লগখন শেষ হৈ গ'ল চাওক আমি ওলাই আহিলোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ জয় অসম